হেল্ল' এভৰিৱান, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই প্ৰায় আপোনালোকৰ লগত মেখেলা চাদৰত ফুল কৰা ভিডিঅ'বোৰে শ্বেয়াৰ কৰোঁ, কিন্তু আজি ভাবিছোঁ এটা পিলো কভাৰ মানে গাৰু কভাৰত কেনেকৈনো খুব ধুনীয়া এটা ডিজাইন অতি সহজে কৰিব পাৰি তাকে শ্বেয়াৰ কৰোঁ। আৰু তাৰ কাৰণে এয়া ফুলবোৰ ধুনীয়াকৈ প্ৰথমে কভাৰটোত আঁকি লৈছোঁ আৰু তাৰপিছত এয়া মই চেইন চিলাই কৰিছোঁ। চেইন চিলাইটো যে সঁচাকৈয়ে বহুত বেছি সহজ। যিসকলে জানে তেওঁলোকৰ বাবেতো চিলাইটো সহজ হয়েই, আৰু নজনাসকলৰ বাবেও এই চিলাইটো একেবাৰে সহজ হৈ পৰিব। কিন্তু তাৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই যাব। আৰু মোৰ ভিডিঅ' চোৱা যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কিন্তু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টোৰ শেষত প্ৰত্যেকে এটাকৈ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।